এয়া ভক্তপ্ৰাণ ৰাইজৰ লানি নিচিঙা হ'ল। চাৰিওফালে আহিছে গৈছে প্ৰভুৰ আশ্চৰ্যকৰ মহিমা এই দৃশ্য উপভোগ কৰিছে। জগন্নাথ প্ৰভুৰ এনে আচৰিত মহিমা প্ৰতি সন্ধিয়াই এজন লোকে ওপৰলৈ উঠি আটাইবোৰ পতাকা আপোনালোকে দেখিবলৈ পাব। আটাইবোৰ পতাকা নতুনকৈ লগাই থৈ আহে। একেবাৰে আচৰিত ঘটনা নহয়নে? ভগৱানৰ মহিমা অপাৰ। ইয়াৰ স্বচক্ষে নেদেখিলে হয়তো কোনেও বিশ্বাস নকৰিব। অজস্ৰ লোক এনেদৰে গোট খাইছে যে চাৰিওফালে শংখ ঘণ্টা উৰুলি ধ্বনিৰে মুখৰিত প্ৰভুৰ জগন্নাথ প্ৰভুৰ মন্দিৰৰ পদূলিত কেৱল জয় জগন্নাথ ধ্বনি দিছে আৰু সোঁত বৈছে, মানুহৰ সোঁত বৈছে। এনেদৰে মানুহৰ সোঁত বোৱা ধৰ্মস্থান হয়তো আৰু আন ক'তোৱে এনেকৈ নেদেখিব। বাদ্যৰ ধ্বনিৰে মুখৰিত কৰিলে উৰুলিৰ ধ্বনিৰে আয়তীসকলে বুকুখন দুৰু দুৰু কপে যে জগন্নাথ প্ৰভু এনে মনোৰম দৃশ্য চাবলৈ যে এনেকৈ ৰাইজক সুবিধা দিছে তাৰ কাৰণে প্ৰভু শত কোটি প্ৰণাম জনাইছে। জয় জগন্নাথ, শুভৰাত্ৰি।